হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল হতাহুৰ ব্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। এতিয়া বাজি আছে 9টা। মই ৰাতিপুৱা উঠি কিনে গা চা ধুই পূৰা ৰেডি। এতিয়া দেউতাক লৈ আহোঁ, মানে দেউতাক গৈছিল চাৰিআলিত কিবা এটা কামৰ কাৰণে গৈছিল, যাই তাতে ফাঁচি আছে। তো তাতে লৈ আহোঁ। আহি কিনে আজি এটা সৰুকৈ জেগাত যাম, মানে নিজৰে ঘৰ আৰু পেহীত ঘৰত যাম। সেইকাৰণে ৰাতিপুৱাই ৰেডি। এতিয়া যাই কিনে দেউতাক লৈ আহোঁ, আহি কিনে তাৰে পাছত আকৌ কালি পেহীৰ ঘৰত লৈ যাওঁ। ব'লো চাৰিআলিৰ পৰা আহি পেলাই দেউতাক লৈ কিনে এতিয়া যাব চব ইহঁতৰ ঘৰত লাগি আজি মহাকালকে লৈ যাম। মানে ধুনীয়াকৈ গোটেইকেইটা পৰিয়ালটো, ডাঙৰ বাইদেউ আৰু পৰিয়ালটো, আমাৰ পৰিয়াল মানে বা মা মই ডাঙৰ বাইদেউ আৰু ভাগিন দুয়োটাক আমি গোটেইকেইটা মিলি কিনে যাওঁ। আহি পেলাই পেহীহঁতৰ ঘৰ, মানে আপোনালোক কোৱাই নাই পেহীহঁতৰ ঘৰ ক'ত। পেহীহঁতৰ ঘৰ হ'ল বৰৈজনীত। তো এই মাত্ৰ জাষ্ট আহি পাইছোঁ। আহি পাই কিনে এই বাঁহাত গেছিৰ ভিতৰত মই গাড়ীখন ধুনীয়াকৈ থৈ দিলোঁ, কাৰণ ৰাস্তাৰ কাষত থ'ব নোৱাৰি গাড়ী, সেইকাৰণে অলপ ভিতৰত সোমাই থৈ দিলোঁ। উঠছোঁ আৰু ইয়াৰ পৰা সিহঁতৰ ঘৰক লৈ সোমোৱা আৰু সোমাইছোঁ পেহীহঁতৰ ঘৰক লাগি। পেহীহঁতৰ আমি আললৈ আজি তোক মাংস বনত লগাই দিলে না। আমি আহাৰ লগে লগে কি কবি কেনে লাগছে পিছে আজি? মজা মজা। ভাল হ'ব না আজি বনোৱা? এতিয়া মাংস বনাইছে, মাংস টেষ্ট কৰিব দিছে, ভাজা মাংস বঢ়িয়া বনাইছে। জানছি আৰু বাৰবি ধুনীয়া হৈছে মাংস। খাই ল মাংস বঢ়িয়া হৈছে। তই যে মাংস বনাই আছ ফোন কৰি কৰি কি কৰবি একলাগে? কি সুধি আছা? মাংস কেনেকৈ বনোৱা? তই যদি নাজানাই বনাম বুলি কিয় কৈছে? হা এনে ভালকৈ বনাইছে আৰু কি সুধিব লগা কি আছে কচোন? সুধিব লগা কি আছে?
নকওঁ আকৌ কওঁ সুধিব লগা কি আছে কিয় নকওঁ বনাব ফোন চোন থওঁ ভাতকেইটা খাই ল'লোঁ লৈ কিনে টোপনি ভাব বেছি ভাতকেইটা খোৱাৰ লগে লগে তাৰপৰা এতিয়া আকৌ যাওঁ পাৰা আনিবাক লাগি এই পেহিহঁতৰ ওচৰতে আৰু আমাৰ আলহী হয় সিহঁতৰ পাৰা আছে বোলে এই পাৰাখিনি আনো চিলিঙৰ ওপৰতে আছে নে ক'ৰবাত আছে তাকে যাওঁ যাই লৈ আহিব পাৰাকেইটা চব যাই আছে একেলগে গোটাই পৰিয়াল পাৰা পাৰপাক যাই আছে মানে পাৰা আনিব লাগে চব যাই আছে গোটাই পৰিয়াল পেহী বাইদেউ ভাগিন ভাইটি মাই গোটা মহা যাই আছে একেবাৰে ধৰ পাৰা ধৰ সেইগিলা পাতি ধৰ পাৰা ধৰা বছ জোতাই হেন ইফালে ক জ্বালা পাইছা ধৰ টান 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 এ পাৰা দাউৰ মাৰিব পাৰা দাউৰব নুহুলবি এইটো কি পাৰা নেকি বহুত ডাঙৰ হৈছে একা কেনে লাগছে ওপৰত উঠি কেনে লাগছে ওপৰত আৰু কিমান ডাঙৰ ডাঙৰ আছে এনেকুৱা হ'লে কি হ'ব এনেকুৱা হ'লে দে সোমাই দিয়া লৈ আহিলোঁ তাৰ পৰাই এটাই পাৰা পালোঁ তাৰমানে সেই চিলিঙৰ ওপৰত পাৰা আছে যদিও ধৰিব নোৱাৰি নে মাত্ৰ এটাই পালোঁ তাৰ পৰা ভাইটি এটাই বিচাৰি পালে তাতে বহুত কষ্ট কৰি বেচেৰাই পাৰাটো আনি দিছে দিয়াৰ পিছত তাৰ পৰা এতিয়া আহিলোঁ পেহিহঁত তাকে লাগি আকৌ এতিয়া পেহিহঁত তাৰ পৰা এতিয়া ঘৰক লাগি যাওঁ তাকে মই গাড়ী ওলাব আছোঁ গাড়ীখন লৈ কিনে চিধাই ঘৰক লাগি যাওঁ আৰু তাৰমানে কিবা অশান্তি লাগিছে গাটো কিবা ভাল লগা নাই কি হৈছে এইটো গম পোৱা নাই কিন্তু তাৰমানে কিবা ভাল লগা নাই টোপনি ক্ষতি হৈ আছে ৰাতি মানে কিবা ৰাতি কি ক'ম আৰু টোপনি ক্ষতি মানে টোপনি মাৰিলেও টোপনি নাহে সেনেকুৱা হৈছে সেইকাৰণে আৰু গাটো কিবা ভাল লগা নাই তাকে যাওঁ এতিয়া ঘৰক লাগি আহি পালোঁ ঘৰ আহি গা চা ধুই ল'লোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ লৈ কিনে আহি ডাইৰেক্ট বিচনাতে বসছোঁ আৰু বেলেগ একো নাই মানে মোক কিবা আজিকালি ভিতৰত হৈছে মুখত যদি অলপ কিবা ধূলা চুলা লাগি থাকে বা হেৰি থাকে তাৰমানে অশান্তি লাগে একদম পুৰা আৰু তাৰমানে গাড়ী চাড়ী চলোৱাৰ পাছত গা চা ধুবা নাপালে একদম অশান্তি লাগে কিয় লাগে কি হৈছে একো গম পোৱা নাই কিন্তু তাৰমানে অশান্তিত থাকিব নোৱাৰা হৈ যায় সেইকাৰণে আহি আৰু চিধাই গা চা ধুই ডাইৰেক্ট বিচনাত বসছোঁ যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব লগ পাম আকৌ এটা ব্লগত তেতিয়াহ'লে বাই বাই